নমস্কাৰ। ঠিকনাবিহীন আত্মীয়ৰ ঠিকনা বিচাৰি সঁচাকৈ যান্ত্ৰিক যুগৰ বলহতত পাৰত পাখি গাঁঠি দিলোঁ ফুলাম চিঠিখনি। এটা মিঠা বতাহাৰে পাহৰণি গৰ্ভত সমাধিষ্ট হ'লে, লগতে সেই খাকী পোচাক পিন্ধা ডাকোৱালজনৰো তাহানি চিঠি পুৰণি ঠিকনা হেৰাল। কিন্তু সুখৰ কথা যে আমাৰ আজিৰ সমাজত উদয়স্ত আলিবাগ অসম এটা অৰাজনৈতিক সামাজিক অনুষ্ঠান এটাই সুন্দৰ প্ৰচেষ্টাৰে আগুৱাই আহিছে। উদয়স্ত আলিবাগক সেন্দুৰীয়া বাটেৰে চোৱাৰ হেঁপাহ মূলমন্ত্ৰ আগত লৈ উদয়স্ত আলিবাগ অসম আগবাঢ়িছে। ৰাইজৰ স্বাৰ্থত ৰাইজৰ সৈতে উদয়স্ত আলিবাগ সংগীত চৰ্চা, অংকন, কাব্য চৰ্চা, মডেলিং কৰা সুপ্ত প্ৰতিভাবোৰক আগুৱাই নিয়াৰ লগতে পৰিৱেশনৰ সুবিধা কৰি দিয়াৰ লগতে আজিৰ যান্ত্ৰিক যুগৰ কবলহতত নতুন প্ৰজন্মক শিকালে বিলুপ্তিপ্ৰায় খবৰৰ জীৱনৰ এই সঁচা হৃদয়ৰ এক নিলিপ্ত এক নিৰ্ভেজাল খবৰৰ সঁচা বিৱৰণ বা খবৰৰ ঠিকনাবিহীন আত্মীয় ঠিকনা। শেষত আন্তৰিকভাৱে ধন্যবাদ জনালোঁ সেই যুৱ প্ৰজন্মক। তেওঁলোকৰ অশেষ প্ৰচেষ্টাত আজি আমাৰ নতুনত্বৰ মাজতে পুৰণি সমাজ সংস্কাৰণক উৎসাহিত কৰিলে। অনাগত দিনবোৰত সুন্দৰ সাৰ্থক উপভোগ্য কৰি তুলিব পাৰিব আৰু সেয়াই হ'ব এই সামাজিক অনুষ্ঠানৰ চৰম সাৰ্থকতা। ধন্যবাদ।